মই কৰিশ্মা আৰু মোৰ চেনেল কৰিশ্মা গুড লাইফলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় দেখি গম পাইছে মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ পাতত দিয়া মাছ। হয়, পাতত দিয়া মাছ। আৰু এয়া দেখিছে ইয়াত আছে আপোনাৰ বলিয়ৰা মাছ, চেলেকনা মাছ আদি। ইয়াত বহুত ৩-৪বিধ ধৰণৰ মাছ আছে, যিটো মাছ আপোনাৰ সৰু সৰু মাছ। আৰু এই সৰু সৰু মাছেৰে পাতত দি পেলাই খাবলৈ খুব ধুনীয়া হয় ৰেচিপিটো। চ' মই আপোনালোকৰ ওচৰলৈ আজি পাতত দিয়া এটা ৰেচিপি লৈ আহিছোঁ। আৰু পাতত দিয়া ৰেচিপিটোৰ বাবে কি কি লাগিব আহকচোন মই আপোনালোকক দেখাই দিওঁ। পাতত দিয়া ৰেচিপিটোৰ বাবে মই লৈছোঁ নহৰু আৰু আদা লৈছোঁ। আদা আৰু নহৰু মই থেতেলিয়াই পেলাই ল'ম। এয়া সৰিয়হ মই মিক্সিত প্ৰথম সৰিয়হখিনি ভাজি পেলাই মিক্সিত মই ধুনীয়াকৈ পানী দি মাৰি লৈছোঁ। ইয়াত মই 3টা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, বহুত মিহি মিহি কৰি পেলাই কাটি লৈছোঁ। আৰু এয়া দেখিছে জলকীয়া, এয়া শুকান জলকীয়াও আছে আৰু ইয়াত কেঁচা জলকীয়াও আছে। আপোনালোকে জ্বলা যদি খাবলৈ বিচাৰে তেতিয়াহ'লে দিব পাৰে, আৰু যদি জ্বলা খাব নিবিচাৰে তেতিয়াহ'লে দিব নালাগে। কিন্তু জ্বলা হ'লেহে বহুত ভাল লাগে, সেয়েহে মই ইয়াত জলকীয়া অলপ বেছিকৈ ব্যৱহাৰ কৰিছোঁ। চ' আহকচোন মই ৰেচিপিটো আৰম্ভ কৰোঁ। খিনি লৈ লৈছোঁ আৰু এতিয়া মই মাছৰ ওপৰত কাটি থোৱা পিঁয়াজখিনি দি দিম। যিমানখিনি পিঁয়াজ কাটি লৈছিলোঁ গোটেইখিনি দি দিম। এয়া এনেকৈ মই পিচি লৈছিলোঁ, দি দিম। এয়া জলকীয়াও এনেকৈ দি দিম। বটাখিনি মই দি দিছোঁ। খুব ধুনীয়াকৈ মই এতিয়া হাতেৰে সানি আছোঁ, দেখিছে এনেকৈ। আপোনালোকে এনেকৈ সানিব। এয়া দেখিছে এনেকৈ সানি ল'ব। আপোনালোকে সৰিয়হৰ কোৱান্টিটিটো চাই ল'ব। যদি মাছখিনি পৰিমাণে সৰিয়হখিনি নাথাকে তেতিয়াহ'লে খাবলৈ সোৱাদ নাহিব, সেয়েহে মাছৰ জোখেৰে সৰিয়হৰ কোৱান্টিটিটো লৈ ল'ব। মই এতিয়া হালধি 1 চামুচ দি দিছোঁ, নিমখো দি দিছোঁ, আৰু এতিয়া মই মিঠাতেল দিম। মাছ সৰহ আছে সেইকাৰণে মিঠাতেল অকণমান সৰহকৈ লাগিব, কাৰণ নহ'লে যেতিয়া আমি পাতত দিওঁ তলত ধৰি নাযায়। আৰু যদি আপোনালোকে তেলটো অলপ সৰহকৈ দিয়ে, ইমানো বেছি দিব নালাগে, কাৰণ ইয়াতো ভাপতেই হয়। যিহেতু মই আজি ভাপত দিয়া মাছটো কেৰাহীত বনাম। আপোনালোকে মাইক্ৰ'ৱেভ আছে যদি মাইক্ৰ'ৱেভত বনাব পাৰে, কিন্তু মই কেৰাহীত বনাওঁ। কেৰাহীত বনালে সোৱাদটো বৰ ধুনীয়া হয়। এয়া দেখিছে মই সানি লৈছোঁ খুব ধুনীয়াকৈ। এতিয়া আহকচোন আমি পাতত দিয়াখিনিলৈ আগবাঢ়োঁ। এতিয়া লাষ্টত নেমুটো চেপিবলৈ থাকি গৈছিলে, মই নেমুটো ওপৰত চেপি দিছোঁ। নেমুটো চেপি দিব লাগিব, নেমুটো চেপি দিবলৈ থাকি গৈছিলে মোৰ। নেমুটো চেপি দিয়াৰ পাছত আকৌ এনেকৈ সানি দিব এবাৰ ধুনীয়াকৈ। নেমুটোৱে বহুত ধুনীয়া সোৱাদ আনে। আপোনালোকে যদি ইয়াত ধনিয়া দিব বিচাৰে ধনিয়া দিব পাৰে। আকৌ যদি আপোনালোকে নেমুৰ পাত মিহি মিহি কৰি পেলাই কাটি দিব বিচাৰে সেয়াও দিব পাৰে, সেই তেতিয়াও বৰ ধুনীয়া সোৱাদ আহে। চাওকচোন কি ধুনীয়া হৈছে দেখিবলৈ। আহকচোন এতিয়া আমি পাতত বন্ধা কামটো আৰম্ভ কৰোঁ। ব্যৱহাৰ কৰিম পাতত দিয়া মাছ বনাবলৈ, সেয়েহে প্ৰথম কলপাতখিনি মই এনেকৈ গৰম কৰি লৈছোঁ, তেতিয়া বাঢ়িবলৈ বহুত সুবিধা হয়। মই দুয়োফালে এনেকৈ চাই লওক এবাৰ, এনেকৈ মই সেমেকাই দিছোঁ। আপোনালোকে গোটেই কলপাতখিনি বান্ধাৰ আগতে এনেকৈ অলপ সেমেকাই দিব, তেতিয়া বান্ধিবলৈ খুব ধুনীয়া হয় আৰু খুব সহজে হৈ যায়। কলপাত পুৰি পেলাই যোনখিনি লেৰেলিয়াই লৈছিলোঁ সেয়া কলপাতে এতিয়া মই এখনৰ ওপৰত এনেকৈ এখন দি পেলাই অলপ অলপ কৰি পেলাই মাছখিনি দি দিম। মাছখিনি অকণমান বহলাই দিব, তেতিয়া সিজিবলৈ সুবিধা হয়। চাওক মই খুব ধুনীয়াকৈ এনেকৈ কলপাতৰ ৰছীৰে মই মাজৰ পৰা ৰছী উলিয়াই পেলাই এনেকৈ কলপাতত মই ধুনীয়াকৈ বান্ধি ল'লোঁ। এতিয়া আহকচোন ইয়াৰ পিছৰ পৰ্যায়টোলৈ আগবাঢ়োঁ। মই প্ৰথম কেৰাহীখন এনেকৈ অলপ গৰম হ'বলৈ দিছোঁ, আৰু কেৰাহীত মই একোৱেই নিদিওঁ। কেৰাহীৰ ওপৰত মই টোপোলাকেইটা ইয়াতে এনেকৈ দি দিম।
এতিয়া মই এনেকৈ ঢাকনি এখন দি পেলাই ঢাকি পেলাই থৈ দিম অলপ সময় লাগিব যেহেতু পাতত দিয়া মাছ হয় সময়ৰ প্ৰয়োজন সেইকাৰণে সময় লাগিব আমি এতিয়া আপোনালোকে যেতিয়া দিব তেতিয়া মাছৰ কোৱান্টিটিটো চাই পেলাই আপোনালোকে শিকিব মই ইয়াত যিহেতু মাছ অলপ মোৰ সৰহ সেইকাৰণে মই ইয়াত দিম 15-20 মিনিটমান সময় লাগিব 15-20 মিনিটমানৰ সময়ৰ পাছত মই উঠাই পেলাই চাম যেহেতু মই কৈছিলোঁ 20 মিনিটমান লাগে সম্পূৰ্ণ মাছখিনি ধুনীয়াকৈ হৈ যাবলৈ সেয়েহে এতিয়া 10 মিনিট হৈ গ'ল আৰু এতিয়া আমি উঠাই পেলাই চাম আৰু আমি এতিয়া এয়া দেখিছে এতিয়া মই পিছফালে কৰি দিম পিছফালৰখিনি অলমষ্ট হৈ গৈছে এতিয়া মই পিছফালে আকৌ উল্টাই দিম খুব ধুনীয়াকৈ উল্টি যায় চিন্তা কৰিবলগীয়া একোৱেই নাই দেখিছে মাছৰ পৰা অকণ অকণ পানী ওলাইছে এতিয়া আমি আকৌ এবাৰ ঢাকি দিম 10 মিনিটমান সময়ৰ কাৰণে এয়া মই ঢাকি দিছোঁ খুব ধুনীয়াকৈ আৰু আপোনালোকে যেতিয়া বনাব কিন্তু গেছটো সদায় ল' ফ্লেমতে ৰাখিব দেখিবলৈ কিমান ধুনীয়া হৈছে মই খুলি দিয়াৰ পাছত দেখিছে আপোনালোকে কিমান ধুনীয়া হৈছে আৰু এতিয়া আমি ইয়াৰ ওপৰত দিব লাগিব কেঁচা তেল আপোনালোকে এনেকৈ অকণমান কেঁচা তেল ওপৰতে দি দিব তেতিয়া সোৱাদটো আৰু বেছি ধুনীয়া হয় সেয়েহে আপোনালোকে এনেকৈ ঘৰত বনাই পেলাই খাব আৰু মোক জনাবচোন কেনেকুৱা পালে কমেণ্টৰ জৰিয়তে মই খাই খুবেই ভাল পাওঁ সেয়েহে মই এই ৰেচিপিটো আপোনালোকৰ আগলৈ আগবঢ়াই আনিলোঁ আৰু যদি আপোনালোকৰ খাই ভাল লাগে তেতিয়াহ'লে কমেণ্টৰ জৰিয়তে মোক জনাবলৈ নাপাহৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলতে থকা বেল আইকনটো টিপি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব সেয়েহে ধন্যবাদ